গোলাপেৰে মন নভৰে, তাতকৈ তোমাৰ ওঠৰ লিপষ্টিক এটা নিদিবা। কবিতাৰ আখৰ লিখিম, প্ৰস্তাৱ বুলিবলৈ বিশেষ নাই। ভাল লগা কবিতাটো আওৰাই কম। ঐ ছোৱালী, এবাৰ ভাল পাই চাবা নেকি? চকলেটৰ সলনি প্ৰেমেৰে পূৰ্ণ এটা চিগাৰেট দিবা। মই হুপি হৃদয়ত ভৰাই থ'ম। টেডি দে নেলাগে, তাতকৈ সেইদিনা আমি ফুটপাথত গাহৰি পোৰা খাম। মানৱতা আৰু ভালপোৱা কামবোৰ বিসৰ্জন নিদিওঁ বুলি দুয়োকে প্ৰতিশ্ৰুতি দিম। হাক দে বুজি নাপাওঁ, তাতকৈ অৰণ্যৰ মাজত গৈ তোমাৰ কোলাত মূৰ গুজি ভাল লগা গানবোৰ শুনিম। চকুলৈ নামি অহা চুলিবোৰ আঁতৰ কৰি দীঘল উশাহ লৈ তোমাৰ কপালত মৰমেৰে চুমা দিম। অৱশেষত 14 ফেব্ৰুৱাৰী বা ভেলেণ্টাইন বুলি নহয়, সেইদিনা 1 ফাগুন। গতিকে পলাশৰ ৰঙেৰে ৰাঙলী হৈ সৰাপাতৰ মাজত আমি প্ৰেমৰ অনুশীলন কৰিম।